আজি মই আপোনালোকক মেক অপাৰেটিং সিস্টেমৰ ইন্টাৰফেসটো দেখাবলৈ লৈছো সাধাৰণতে আপেলৰ যিবিলাক কম্পিউটাৰ ল্যাপটপ আৰু ডেস্কটপ সেইবিলাকত সাধাৰণতে মেক অপাৰেটিং সিস্টেমটো ইনষ্টল থাকে আৰু এয়া হৈছে মেক অপাৰেটিং সিস্টেম তো ইয়ালে যদি আমি যাওঁ তো ইয়াত আমি আপেলৰ যি আইকন আছে এই আইকনটো ক্লিক কৰি আমি শাটডাউন কৰিব পাৰো ৰিস্টাৰ্ট কৰিব পাৰো স্লিপ আৰু আমি ৰিসেন্ট যিখিনি প্ৰগ্ৰাম আছে আইটেম আছে কৰি খুলিব পাৰো আৰু যিখিনি এপ ষ্ট'ৰ আছে তাৰ পৰা ল'ব পাৰো আৰু সিস্টেম প্ৰিফাৰেন্স এদি বিভিন্ন টুলছৰ পৰা যাব পাৰো ইয়াত আমি এই বক্সটোত সাৰ্চ কৰিব পাৰো এইখন এখন উইন্ডো সাধাৰণতে মেক অপাৰেটিং সিস্টেমৰ যি উইন্ডো থাকে সেই উইন্ডোখন সাধাৰণতে এইফাল পৰা ক্লোজ ম্যাক্সিমাইজ আৰু মিনিমাইজ কৰিব পাৰে এতিয়া ইয়াত এপ ষ্ট'ৰটো খোলা আছে এটো এপ ষ্ট'ৰ উইন্ডোখন খোল খাইছে ইয়াত বিভিন্ন ধৰণৰ আপেলৰ এপ্লিকেশন আপোনালোকে ইয়াৰ পৰা ডাউনলোড আৰু ইনষ্টল কৰিব পাৰিব সাধাৰণতে আপেলৰ এটা এপ্লিকেশন যেতিয়া খোলা থাকে ইয়াৰ পৰা আপোনালোকে ক্লোজ কৰিব পাৰে যেনেকৈ এইটো কুইট আপেল ষ্ট'ৰ তো এই উইন্ডোখন ক্লোজ হ'ল এনেকৈ কৰিব পাৰে ক্লোজ ইয়াত সাৰ্চ কৰে এইটো ফাইণ্ডাৰ হয় তো ইয়াত ক্লিক কৰিলত খোলালে ফাইণ্ডাৰ আৰু মাইক্ৰসফট উইন্ডোজৰ নিচিনাকৈ ইয়াৰ সাইডৰ পৰা ড্ৰেগ এণ্ড ড্ৰপ কৰি উইন্ডোবিলাক ডাউন কৰিব পাৰে বা ৰিষ্ট'ৰ কৰিব পাৰে বা ম্যাক্সিমাইজ কৰাব পাৰে সাধাৰণতে ইয়াত যেতিয়া আপোনালোকে এটা ফোল্ডাৰ বনাব পাৰে বিচাৰে তো ফোল্ডাৰ ইয়াত বনাব পাৰিব ৰাইট ক্লিক কৰি নিউ ফোল্ডাৰ তাৰপিছত আপোনালোকে ফোল্ডাৰটোৰ নাম লিখি দিলে ওকে তাৰপিছত এতিয়া ইয়াত ব্ৰাউজাৰটো খুলি দেখুওৱা হৈছে সাফাৰি নামৰ যেটো ব্ৰাউজাৰ আছে এইটো মেক অপাৰেটিং সিস্টেমৰ ভাল ব্ৰাউজাৰ হয় সাধাৰণতে ইয়াতে নেট সাৰ্ফ কৰা হয় এড্ৰেছ বাৰটো নামৰ যি ৱেবছাইট লাগে তাত আমি লিখি দিম ওকে এনেকৈ গুগলত বিভিন্ন ধৰণৰ আপোনালোকে সাৰ্চ চলাব পাৰিব আৰু ক্লোজ কৰিবলৈ হ'লে ইয়াত আমি ওপৰলৈ যাওঁ ইয়াৰ পৰা মানে ক্লোজ কৰিব পাৰোঁ এয়া আছিল মেক অপাৰেটিং সিস্টেমৰ এটা ইন্ট্ৰ ধন্যবাদ